আমাৰ এটা এনেকুৱা এটা অৱস্থা হৈছে যে কালিটো ভাবিবই পৰা নাই গাৰ্জেন নাইকিয়া হৈ গ'ল ঘৰৰ মুৰব্বীজন নাইকিয়া হৈ গ'ল সিদ্ধাৰ্থ মোক কেনেকৈ আলাইঠানি কৰি পেলাই দেউতা গুচি গ'ল আমি ইমান ষ্ট্ৰং নহয় যে দেউতা নোহোৱাকৈ এতিয়া খুব ভয় লাগিছে সঁচাকৈ যদি কওঁ ঘৰখন অকলশৰীয়া ঘৰখনত কেনেকৈ আমাৰ কিবা এটা প্ৰব্লেম হ'লে কি আমি জানো দেউতা আছে এই ছাদখনে নাই আৰু এটা বস্তু খুব বেছি কালিৰ পৰা যেতিয়া চিৰিয়াছ বুলি গম পাইছোঁ দেউতাৰ এই চিনেমাখন ডক্টৰ বেজবৰুৱাটোলৈ সাংঘাতিক বেছি আশা আছিলে এই ছবিখন যদি এবাৰ যদি প্ৰিমিয়াৰটো চাব পাৰিলে হয় মানুহজনে বৰ আশা কৰিছিলে ছবিখনলৈ আপোনালোকে অলপ পুৰণা ইণ্টাৰভিউতে দেখা পাব খালি এই ছবিখনৰ কথাই কৈ থাকে আমাক এনেকৈ আলাইঠানি কৰি গুচি গ'ল মানুহজন আৰু সেইখিনিয়ে মোৰ আৰু একো